দীপাংকৰ কুমাৰ নাথ আছুৰ প্ৰাক্তন সভাপতি আছিল। আজি প্ৰায় 1 বছৰ 3 মাহ আগতে ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰিছে আৰু আজি আমি তেখেতৰ বক্তব্য আৰু সংবাদ মাধ্যমৰ যোগেদি অৱগত হৈছো যে আজি তেখেতে বিজেপিত যোগদান কৰিব। এইটো আচলতে ছাত্ৰ সন্থাৰ সত্তাটোৰ কাৰণে এটা লজ্জাজনক কথা হৈছে আৰু দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াৰ দৰে এগৰাকী ব্যক্তিয়ে এনেকুৱা বিশ্বাসঘাতকতা এনেকুৱা গাদ্দাৰী কৰিব বুলি আচলতে ছাত্ৰ সন্থাৰ আমি কোনো তৃণমূল কৰ্মীয়ে ভবা নাছিলো। এই ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কাজ কৰি যাবৰ কাৰণে সেৱা আগবঢ়াবৰ কাৰণে আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছো আৰু মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছো। এতিয়া আচলতে ৰাইজে ছাত্ৰ সন্থাক প্ৰশ্নবান কৰিছে বিভিন্ন সময়ত। আমাৰ তৃণমূল কৰ্মীসকলে আমি সকলোৱে প্ৰশ্নৰ সন্মুখীন হৈছো আৰু যিগৰাকী ব্যক্তিয়ে ডিঙিৰ সুৰ ফুলাই কা আন্দোলনৰ সময়ত দল খুলিছিল, বিকল্প সন্ধানৰ কথা কৈছিল, সেইগৰাকী ব্যক্তিয়ে আজি পাভলুটি মাৰি বিজেপিত যোগদান কৰিছে। ইয়াতকৈ আচলতে জাতীয় গাদ্দাৰ আৰু কোনো থাকিব নোৱাৰে। গতিকে এইগৰাকী ব্যক্তি যিটো পাভলুটি মাৰিছে ইয়াৰ শিক্ষা নিশ্চিতভাৱে এটা সময়ত ৰাইজে দিব আৰু এই কথা বতৰাবিলাকে ছাত্ৰ সন্থাৰ গোটেই গাত কালিমাহ আনিছে। গতিকে এইগৰাকী ব্যক্তি আছু অবিহনে এগৰাকী শূন্য ব্যক্তি, প্ৰাক্তন ছাত্ৰ সন্থা বা প্ৰাক্তন আছু নেতা বুলি যদি তেখেতৰ এটা ডেজিগনেশ্যন নাথাকে তেনেহলে তেখেত এটা ডাঙৰ শূন্য। গতিকে এইগৰাকী ব্যক্তিক লৈ কোনো ধৰণৰ আচলতে আমি চৰ্চা কৰিব বিচৰা নাই। এইগৰাকী ইতিমধ্যে জাতীয় গাদ্দাৰ হিচাপে পৰিচিত হৈছে। অনাগত দিনত শ্বহীদৰ 5জন কা আন্দোলনৰ শ্বহীদ সমগ্ৰ অসমবাসী ৰাইজ তৃণমূল কৰ্মীৰ আচলতে অভিশাপে তেওঁক চুব। জাতিৰ গাদ্দাৰ কৰি যদি তেখেতে গাদী ৰক্ষা কৰিব বিচাৰিছে, গাদীত বহিম বুলি ভাবিছে, এইটো তেখেতে ভুল ভাবিছে আৰু এই কথা বতৰাবিলাকে অনাগত দিনত তেখেতক খুলি খুলি খাব, এইটো এটা স্পষ্ট কথা। আৰু মই এই মুহূৰ্তত এটাই আহ্বান জনাব বিচাৰিছো যে কোনো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগত আলোচনা কৰি, কোনো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সভাপতি সম্পাদকে হওক কাৰো লগত এই বিষয়ে তেখেতে কেতিয়াও আলোচনা কৰা নাই। কাৰণ তেখেতে বহুদিন ছাত্ৰ সন্থা কৰিছে, কাৰোৰ লগত আলোচনা নকৰাকৈ এই কাম কাজবিলাক কৰিছে। গতিকে এই কথা বতৰাবিলাক যদি ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিছো বুলি কয় তেনেহলে এইবিলাক তেওঁৰ পলাপ হব। এই কথা বতৰাবিলাক নকবৰ কাৰণে আমি আহ্বান জনাইছো। নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে যিহেতু গৈছে, ব্যক্তিগত স্বাৰ্থক উদ্ধত ৰাখক, ছাত্ৰ সন্থাৰ সত্তাটোৰ গাত কালিমাহ আনিবলৈ চেষ্টা নকৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু আমাৰ তৃণমূল কৰ্মকৰ্তাসকলে যাতে কোনো কাৰণত মন নাভাঙে, কাৰণ আমি দীপাংকৰ নাথৰ মুখলৈ চাই ছাত্ৰ সন্থা কৰি থকা নাই। দীপাংকৰ নাথ মানে ছাত্ৰ সন্থা নহয়, ছাত্ৰ সন্থাৰ এটা সত্তাটোক ব্যৱহাৰ কৰি দীপাংকৰ নাথে আজি এই পাভলুটিটো মাৰিছে। গতিকে এই কামটো অনাগত দিনত যাতে কোনেও নকৰে তাৰ প্ৰতি আমি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই এতিয়া চকু ৰাখিম। এটা দীঘলীয়া ৰাইজৰ লগত বিভিন্ন সময়ত থাকি সংগ্ৰাম কৰি ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে ৰাইজৰ হৈ বিভিন্ন ধৰণৰ কাম কাজ কৰিলোঁ। মজিয়াৰ পৰা অব্যাহতি লোৱা প্ৰায় 1 বছৰ 7 মাহমান হ'ল। তাৰপিছতো ৰাইজৰ লগত বিভিন্ন ধৰণে কাম কাজ অব্যাহত ৰাখিছিলোঁ আৰু এতিয়া সেই ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কাজ কৰি যাবৰ কাৰণে, সেৱা আগবঢ়াবৰ কাৰণে আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছোঁ আৰু মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আচলতে আমাৰ অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন সদায় জাতীয়তাবাদী, কিন্তু ৰাষ্ট্ৰীয় দলত থাকিও আমি জাতীয়তাবাদী চিন্তা চৰ্চাৰে গোটেই অসমখনৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। আজি RSSৰ কথা আমি বিভিন্ন সময়ত কৈ থাকোঁ, কিন্তু RSSে যিখন ৰাজ্যলৈ যায় সেই ৰাজ্যখনতে তেখেতসকলে সেই ভাষাটোৰ ওপৰত সদায় কাম কাজ কৰি আহিছে। আমি অসমতো দেখিছোঁ প্ৰায় 540খন অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে, য'ত শংকৰদেৱ শিশু নিকেতন, সৰস্বতী শিশু নিকেতন আদি কৰি 540খনৰো অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় খুলি অসমীয়া মাধ্যমটোক, অসমীয়া ভাষাটোক আগবঢ়াই লৈ গৈছে। অন্যথা আজিকালি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাকত পঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ অভাৱ হৈছে, য'ত RSSৰ নেতৃত্বত সেই বিদ্যালয়বিলাকে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে তেখেতসকলে অসমীয়া মাধ্যমটোক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে এইটো এটা অসমীয়া জাতীয়তাবাদ বা অসমীয়া ভাষাটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে, অসমীয়া ভাষাটোক শক্তিশালী কৰাৰ কাৰণে এটা চিন্তা চৰ্চা। গতিকে এই গোটেই কথা বতৰাবিলাকৰ প্ৰতি চাই চিতি ৰাইজক সেৱা কৰিবৰ কাৰণে মনত যিবিলাক চিন্তা চৰ্চা আছে, মন মগজুত যিবিলাক চিন্তা চৰ্চা আছে, এই কাম কাজখিনি কৰি যাবৰ কাৰণে বৰ্তমান সময়ত উন্নয়নমুখী কাম কাজত জড়িত নৰেন্দ্ৰ মোদী, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি আচলতে উন্নয়নমূলক কাম কাজ হৈছে, সেই উন্নয়নমূলক কাম কাজখিনি সহযোগিতা আগবঢ়াবৰ কাৰণে আৰু নিজৰ যিবিলাক চিন্তা চৰ্চা আছে সেই চিন্তা চৰ্চাবিলাকেৰে ৰাইজৰ মাজত সেৱা আগবঢ়াই যাবৰ কাৰণে আজি এই আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। আচলতে ভাৰতবৰ্ষ বা অসম যিয়ে হওক, সকলো মানুহৰে বাক স্বাধীনতাৰ অধিকাৰ আছে। আপোনাৰো প্ৰশ্ন সোধাৰ যেনেকৈ অধিকাৰ আছে, মোৰো সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ অধিকাৰ আছে, বা আন কাৰোবাৰ, যিহেতু মই ৰাজহুৱা ব্যক্তি হিচাপে ৰাইজে মোৰ কিছুমান ধনাত্মক কথা ক'ব, কিছুমান ঋণাত্মক কথা ক'ব। গতিকে সকলোবিলাক কথা বতৰা কোৱাৰ অধিকাৰ আছে।